এভৰিৱান ওয়েলকাম বেক টু দ্য চেনেল। আজি হল সপ্তমী পূজা আৰু সপ্তমী পূজা এতিয়া আমাৰ ইভিনিং 7:30 হৈছে। তো বলক আজি অলপ পূজা চাওঁ। তো বলক আজি অলপমান মালিগাঁও পূজা চাওঁ আমি, আপোনালোককো দেখাওঁ। বলক, এয়া আমাৰ বাইদেউ আহিছে। আমি আহিছোঁ মালিগাঁৱৰ কালিবাৰীস্থিত দুৰ্গা উৎসৱলৈকে। আৰু আজি মহাসপ্তমী আৰু এই সপ্তমীত আমি মা দুৰ্গা দেৱীক দৰ্শন কৰি যাওঁ। সপ্তমী পূজাৰ দিনাখন মা দুৰ্গাই সকলোৰে অপায় অমংগল দুৰ্গতি নাশ কৰি সকলোকে মংগল কামনা কৰিছোঁ। আহক তাৰে প্ৰাৰ্থনা কৰিছোঁ আজি। ইয়াতক ধুনীয়াকৈ সজাইছে, চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাইটিং। মানুহৰো সমাগম হৈছে, কিন্তু ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক ব্যৱহাৰ কৰিবৰ কাৰণে সকীয়াই দিছে। উইদাউট মাস্ক প্ৰৱেশ কৰিব দিয়াই নাই মন্দিৰৰ ভিতৰত। আৰু আহকচোন আমি কালিবাৰীৰ ভিতৰখন চাই লওঁ। মণ্ডপত মামীহঁতকো লগ পালোঁ। এয়া তানিশা, মামী, মামা, সিহঁতক লগ পালোঁ আজি, খুব ভাল লাগিল। এতিয়া যাবলৈ ওলাইছোঁ। পূজা কৰিলোঁ ধুনীয়াকৈ মা দুৰ্গা। চাই লওঁ এবাৰ। এইটো হৈছে মালিগাঁও কালিবাৰীৰ দুৰ্গা উৎসৱ, খুবেই ভাল লাগে। আৰু এয়া গৈ আছোঁ, এয়া গোলপাৰ্ক। কালিবাৰীৰ পৰা ওলাই আমি গোলপাৰ্কৰ এই মণ্ডপটো। এতিয়া আমি সোমোৱা নাই, পিছত আহিম। আজিলৈ ব্লগটো এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু ব্লগটো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি এৰিছোঁ, বাই বাই।